গাৰ বৰণ আছিল কোলা, নাছিল নায়কোচিত চেহেৰাও, কিন্তু হেঁপাহ আছিল অভিনেতা হোৱাৰ। গাঁও এৰি মুম্বাই পাইছিল সেই অভিনয়ৰ তাৰণাতেই। কেতিয়াবা খোৱাত যোগাৰ হৈছিল আৰু কেতিয়াবা লঘনি থাকিবলগীয়া হৈছিল কোনোবাটো বেলা। আৰু আজি সেইজনকেই নিজৰ ছবিত চুক্তিবদ্ধ কৰোৱাবলৈ শাৰী পাতে ডাঙৰ ডাঙৰ পৰিচালকে, যাচে কোটি কোটি টকাৰ পাৰিশ্ৰমিক। নমস্কাৰ, মই ডেভিড আৰু আজি প্ৰেৰণাত কাহিনী এজন অভিনেতাৰ, যিজন অভিনেতাই নিগেটিভ পজিটিভ যি চৰিত্ৰতে অভিনয় নকৰক কিয় সকলোৱে উন্মুখ হৈ উপভোগ কৰে তেওঁৰ অভিনয়। কৈছোঁ বলিউডৰ নবাব নৱাজুদ্দিন ছিদ্দিকীৰ কথা। উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত জন্ম হোৱা নৱাজৰ সপোন এটাই আছিল, মুম্বাইত অভিনেতা ৰূপে প্ৰতিষ্ঠিত হোৱাৰ। কিন্তু সেই একেই সপোন লৈ মুম্বাইলৈ নিতৌ হেজাৰ হেজাৰ লোক আহে, গতিকে কথাবোৰ ইমান সহজ নাছিল। লগতে নৱাজৰ নাছিল তেনে দেখনীয়াৰ চেহেৰাও। নেশ্যনেল স্কুল অৱ ড্ৰামাত সুযোগ পালেও অহা নাছিল কামৰ সুযোগ। উপায় আছিল ধাৰ আৰু বাহিৰা কাম। ইজন বন্ধুৰ পৰা দুদিনত উভতাই দিম বুলি টকা ধাৰে লৈ আনজন বন্ধুৰ পৰা পুনৰ ধাৰে লৈ পূৰ্বৰজনৰ ধাৰ মাৰি চলি আছিল জীৱন। তাৰ মাজতো কেতিয়াবা দিন পাৰ হৈছিল লঘোণে। চকীদাৰত চাকৰি কৰি উলিয়াবলগীয়া হৈছিল খৰচ। এই সকলোবোৰ সমস্যাৰ মাজতো কিন্তু স্থিৰ আছিল নৱাজ। অৱশেষত 1999ত চিনেমাত প্ৰথম সুযোগ। সৰফৰোশ চিনেমাৰ এটি সৰু ৰোল। ডাঙৰ সুযোগ অহা নাছিল কেইবাবছৰলৈ। শুল, জংগল এনে বহু ছবিৰ পাৰ্শ্ব চৰিত্ৰ কৰি গৈছিল নৱাজে। আপোনাৰ হয়তো চকুতে পৰা নাছিল বা পৰা নাই যে 2003 চনৰ ছুপাৰহিট ছবি মুন্না ভাই MBBSৰো এটি চৰিত্ৰ ৰূপায়ণ কৰিছিল এইজন নৱাজুদ্দিনে। আৰু জীৱনৰ টাৰ্ণিং পইণ্ট গেংছ অফ ৱাছিপুৰ। চন 2012ত অনুৰাগ কাশ্যপৰ এই ছবিখনে জীৱন সলাই পেলায় নৱাজুদ্দিনৰ। তাৰ পাছতেই কিক, বদলাপুৰ, হাউচফুল, লাঞ্চ বক্সৰ দৰে ছবি। সমান্তৰালকৈ নেটফ্লিক্সত ৰাত অকেলি হে, চাইকো ৰমনৰ দৰে ছিৰিজ। পিছলৈ আৰু উভতি চাবলগীয়া নহ'ল। এদিন ভাতমুঠিৰ বাবে চকীদাৰৰ চাকৰি কৰা নৱাজক নিজৰ ছবিত ল'বলৈ আজি অপেক্ষা কৰিবলগীয়া হয় বৰ বৰ পৰিচালকে। তাহানি ধাৰ কৰি কৰি তত নোপোৱা নৱাজ আজি 200 কোটিৰো অধিক সম্পত্তিৰ অধিকাৰী। আছে 13 কোটিৰে ক্ৰয় কৰা প্ৰাসাদোপম ঘৰ, 1 কোটি 10 লাখ টকীয়া মাৰ্চিডিজ বেঞ্চ, বহু লাখ টকীয়া ফ'ৰ্ড, লগতে বহু গাড়ী। আৰু একোখন ছবিৰ বাবদ সেই নৱাজে আজি পায় 5 পৰা 6 কোটি টকা পাৰিশ্ৰমিক ৰূপে। বহুতে এয়া ভাগ্য বুলি অভিহিত কৰে, কিন্তু নৱাজৰ নিজৰ ভাষাত ভাগ্যও সেইসকলকে সংগ দিয়ে যিয়ে নিজৰ উদ্দেশ্যৰ পৰা, লক্ষ্যৰ পৰা, সপোনৰ পৰা কেতিয়াও বিচলিত নহয়, যে কেতিয়াও হাৰ নামানে। আশা কৰিছোঁ আজিৰ তাৰিখত সমগ্ৰ দেশজুৰি পৰিচিত এই পৰিশ্ৰমী শিল্পীগৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে আপোনাকো যোগাব প্ৰেৰণা। আৰু হাজাৰ আপোনাৰ সন্মুখত আহক বাধা, আহক হাজাৰ আপোনাৰ সন্মুখত সমস্যা, লক্ষ্যত স্থিৰ থাকি আপুনিও আগবাঢ়ি যাব সেই লক্ষ্য পূৰণ কৰিবলৈ, হাবিয়াস পূৰণ কৰিবলৈ, আৰু খেদি ফুৰিব আপোনাৰ সপোন, সেই সপোন বাস্তৱত পৰিণত নোহোৱা পৰ্যন্ত। সেই আশাৰেই সামৰিছোঁ আজিৰ প্ৰেৰণা। পৰৱৰ্তী খণ্ডত লগ পাম আপোনালোকক আৰু এটি নতুন কাহিনীৰে, যি কাহিনীয়ে আপোনাকো যোগাব জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ, জীৱনত জয়ী হ'বলৈ প্ৰেৰণা। ভালে থাকক, নমস্কাৰ।